Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে চাগে। মোৰো ভালে। এই পাতখিনি দেখিব পাৰিছেনে কিহৰ পাত? আগতে আমি ইয়াক পাদৰা পাত বুলি কৈছিলোঁ, বাট ইয়াক অসমীয়া ভাষাত পাদৰা পাত নকয়, ভেদাইলতা বুলি কয়। সেই ভেদাইলতাৰ পকৰি বনাম। আজি ছোৱালীকেইজনী গধূলি দিবলৈ একোৱেই নাছিল, তো মই ভাবিলোঁ ভেদাইলতা আনি থোৱাই আছে যেতিয়া, বেচনো ঘৰত থাকিবই, পিঁয়াজটো এইখিনি কম্পালচৰি বস্তু ঘৰত চবৰে পাকঘৰত থাকে। দেন মই তেহেঁতলৈ পকৰি বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এইপিনে ভেদাইলতাখিনিও মই মিহি মিহিকৈ কুটি ৰাখিছিলোঁ, এইপিনে বেচন ঢালি দিলোঁ। তাৰপিছত পিঁয়াজ অকণমান মিহি মিহিকৈ কাটি থৈছিলোঁ, সেইখিনিও মিক্স আপ কৰি দিলোঁ। তাৰপিছত আমি দিম জিৰা ধনিয়া পাউডাৰ, লগতে হালধি গুড়ি অকণমান ছটিয়াই দিম আৰু নিমখটো টেষ্টৰ কাৰণে দিবই লাগিব। বাকীবিলাক অপশ্যন হয়, বাকীবিলাক নিদিলেও আপত্তি নাই, কিন্তু নিমখটো দিব লাগিব। ভেদাইলতা পাতটো যে আমাৰ দেহৰ কাৰণে কিমান ভাল বস্তু। এই পকৰি বনোৱাতকৈ আমি জোল বা কিবা তৰকাৰী বনাই খোৱাটোৱে বেষ্ট, আৰু চাটনি, কাৰণ কেলৈ ই পেটত থকা বীজাণুবিলাক আঁতৰায়। পেটত যিমানো বেমাৰ আজাৰ থাকে, ভেদাইলতা খালে আমাৰ পেট ভাল কৰে, পেট চাফা কৰে। লগতে আমাৰ বডিত যদি হিমগ্ল'বিনৰ পৰিমাণটো যদি কমি যায়, তাতো আমাক সহায় কৰে। দেন আৰু বজাৰৰ বস্তুতকৈ যে আমি ঘৰুৱা বস্তুবিলাক খাবই লাগে। আজিকালি যিহে ভেজাল বস্তু বজাৰত, সদায়তো আমি ভাল বস্তু খোৱা নহয়। শাক পাচলিবিলাক কিমান ইউৰিয়া দিয়া থাকে। সেইকাৰণে আমি কেতিয়াবা প্ৰকৃতিৰ বস্তুও খাব লাগে। যিবোৰ নিজে জগে, নিজে গজে, সেইবিলাক বস্তু আমি খোৱাটো বহুত প্ৰয়োজন, বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। ডাঙৰ মানুহে নাখালেও ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি এইখিনি সাৱধান ল'ব লাগে। ইমান কথা পাতিলোঁ, যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। দেন ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু বাই।